হেল্ল' এভৰিৱান, আপোনালোকে চাগে থাম্বনেইলটো দেখি গমেই পাইছে আমি ক'ত গৈ আছোঁ। এয়া ৰুমৰ পৰা ওলাইছিলোঁ আমি যাবলৈ লাল কিল্লা ফুৰিবলৈ। মানে মই যে কৈছিলোঁ আগৰ ভিডিঅ'ত যদি চাইছে আপোনালোকে গম পাব, আমাৰ ফ্ৰেণ্ড আহা বুলি কৈছিলোঁ। তেওঁলোকে আগতে আহি গৈছে, অহা যোৱা আমাৰ চলি থাকে। তেওঁলোকে ইউপিৰ পৰা আহিছিলে। এয়া আমি অ'টো ৰিক্সাত উঠিছিলোঁ, মানে মেট্ৰত যাব পাৰি, যোৱা নাছিলোঁ। মানে দুখন মেট্ৰ' চেঞ্জ কৰিব লাগে আৰু ল'ৰা দুটাও আছে নহয়, আমাৰ দিগদাৰ কৰিব বুলি আমি অ'টো ৰিক্সাই কৰি ল'লোঁ। আৰু মানে ৰাস্তাত বেছি মই ভিডিঅ' বনাই থকা নাছিলোঁ, গৈয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। এয়া পাইছোঁৱে আৰু বেছি টাইম নাই পাবলৈ। যদি আপোনালোকে আহে আৰু ডেইলি ফুৰিবলৈ কেতিয়াবা লালকিল্লা আহিব পাৰে। মানে 4টা বজাৰ আগতে এণ্ট্ৰি কৰিব লাগিব। যদি 4টা বেছি হৈ যায় তেতিয়া এণ্ট্ৰিটো বন্ধ কৰি দিয়ে। আমি 4টা বজা 5 মিনিটৰ আগত গৈ পাইছিলোঁ। আৰু মানে ইমান গৰম আহিলে না অকণমান ঠাণ্ডা দিনত অহাটো ভাল মোৰ মতে, কাৰণ বহুত ডাঙৰ হয় লালকিল্লাটো। সেয়াই অকণমান ঠাণ্ডা পৰিলে ফুৰিবলৈ ভাল হয়। আৰু গৰম দিনকেইটাত মানে ইমান ৰ'দ একদম পাগল হৈ যাব আপোনালোকে। আৰু আমি আহিলোঁ আৰু তেওঁলোকে মানে ইমান দূৰৰ পৰা আহিছিলে ন, তেওঁলোকে মানে ইউপিৰ পৰা আহিছে, এনেকৈ আহিবলৈ টাইম নাপায়। সেইটোৰ বাবে আমি এনেকৈ আহি গ'লোঁ আৰু অকণমান ফুৰিবলৈ। আৰু লগৰ লগত আহিলে আৰু বেছি ভাল লাগে। আৰু আমাৰ গুণু বেটাও টোপনি গৈছিলে, বাপেকৰ কোলাতে শুই আছে। এয়া আমি লালকিল্লা আহি গৈছিলোঁ। আৰু কিবা কাম চলি আছে চাগে, নতুনকৈ কিবা বনাব নাজানো বাৰু, কাম চলি আছিলে কিবাকিবি। নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কৃষ্ণা ব্লগছলৈ। আপোনালোক সকলোৰে খবৰ কৰে কেনেকুৱা, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি আহিছিলোঁ অকণমান ফুৰিবলৈ, আজি আহিছিলোঁ লালকিল্লা ফুৰিবলৈ। এয়া হাল্লা হৈ আছিল বাবে মই ভালকৈ ৱেলকাম জনাবই নাপালোঁ আপোনালোকক। মই কিন্তু লালকিল্লা গৈহে আপোনালোকক ৱেলকাম জনাইছিলোঁ দেই। ঘৰৰ পৰা ওলাওঁতে বহুত দেৰি হৈছিল যে, সেইবাবে আৰু এনেকৈ জনা নহ'ল ৱেলকাম। এয়া আমি এতিয়া আহি পালোঁ লালকিল্লা আমাৰ ফ্ৰেণ্ডজনীৰ লগত। আমাৰ আকৌ এনেই দেৰি হৈছিলে আৰু শুনি লাগিলে নহয়, মোৰ চেণ্ডেলযোৰ ছিঙি থাকিলে। দেখিছে, হাজবেণ্ডে আৰু বেগত ভৰাই লৈ চিলাবলৈ গৈছে আৰু বিচাৰি। ফুৰিব আহি আমাৰ গতি বেয়া, চেণ্ডেল ছিঙি এই গতি মোৰ চেণ্ডেল একবাৰ ছিঙি নতুন চেণ্ডেল পালোঁ এতিয়া। এতিয়া চেণ্ডেল এযোৰ পালোঁ। এতিয়া টিকট কৰিবলৈ আহিছিলে। ইয়াতে অনলাইন কৰিব পাৰি স্কেনাৰ কৰি কিনেও, আৰু ইয়াতে টিকট কাউণ্টাৰো আছে, আপোনালোকে টিকট কৰি ল'ব পাৰে নিজে। আৰু আমাৰ মানে অনলাইন কৰি আছিলে। আৰু ইয়াতে টিকটৰ দামবিলাক লিখাই আছে আৰু কেনেকৈ কি আপোনালোকে চাব পাৰে। ইয়াতো কি টিকট পায় সেনেকৈ মানে শ্ব' হয়। আৰু ইয়াতে মিউজিয়াম আছে, তাৰে টিকটৰ দামটো বেছি। আৰু আপোনালোকৰ যি এনে নৰ্মেল ঘূৰিব বিচাৰিছে 35ত হৈ যায়। আৰু মানে আমি কি হ'ল, মিউজিয়াম চাম বুলি আহিছিলোঁ, আমাৰ দেৰি হোৱাৰ বাবে মানে নাপালোঁ চাবলৈকে। আমি সেয়াই এনেই ঘূৰি পাকিয়ে গুচি আহিব লগা হ'ল। ইয়াৰ ভিতৰলৈ সোমাইছোঁ। ইয়াতে মানে বহুত কাহিনী আছে, ইতিহাস আছে, একদম ৰজাৰ ইংৰাজসকলৰ বহুত কিবাকিবি। আৰু আমি ভালকৈ নাজানো, ওপৰে কিবাকিবি শুনিছোঁ। ইয়াতে বোলে দৰ্জাও 2খন আছিলে। দৰ্জাৰ নাম আছিলে লাহোৰী দৰ্জা, আৰু এখন আছিলে দিল্লী দৰ্জা। দিল্লী দৰ্জাখন যোনখন আছিলে নামটো, সেইখন দৰ্জা এতিয়া বন্ধ হৈছে। লাহোৰী দৰ্জাখন দিয়ে মানুহে অহা যোৱা কৰে এতিয়া বৰ্তমান। আৰু লালকিল্লাটোৰ কিবাকিবি নামো থৈছিলে, আৰু আমি যিহেতু লালকিল্লা বুলিয়ে কওঁ, আৰু কিবাকিবি ৰেড ফৰ্ট আৰু এই মুবাৰক বুলিও কয়। আমি কিন্তু লালকিল্লা বুলিয়ে জানিছিলোঁ। আৰু মানে এনেকৈ কোৱাতে ওলাল আৰু নামটো, এনেকৈ বোলে নাম থৈছিলে আৰু চাহজাহানে। সেই ভিতৰৰ ইমান নাজানো আৰু কাহিনী। ইয়াৰ ভিতৰত সোমাইছিলোঁ, দোকানো আছে, বহুত কেইখনেই দোকান আছে ইয়াতে, কিন্তু দামবিলাক অকণমান বেছি। আৰু আপোনালোকে বেগ পাব, সৰু বাচ্ছাৰ বস্তু পাব, কিন্তু খোৱা বস্তু একোৱেই নাপাব, বহুত দিগদাৰ। সেইবাবে আহিলে খোৱা বস্তু লৈ আহিব আপোনালোকে, পানী বটলৰ পৰা খোৱা বস্তুৰ পৰাই। ইয়াতে কিবাকিবি অকণমান কিনি লৈ যাব পাৰে চিন হিচাপত। আৰু আমি বেছি বিশেষ একো কিনা নাছিলোঁ, বাচ্ছাৰ কাৰণে কিবাকিবি খিলনা কিবাকিবি কিনি। মই আগতে জদাগৰ চোৱাতে দেখিছিলোঁ, মানে এনেকুৱাই আৰু ভিতৰত মীনা বজাৰ বহিছিলে। তেওঁলোকৰ বেকগ্ৰাউণ্ড যিমান আছে আৰু তেওঁলোকে দোকান লগাইছিলে, আৰু ৰজা আহে চাবলৈ। আৰু সেনেকুৱা দেখি মোৰ ফিল হৈছিলে একদম, আৰু মীনা বজাৰ যে লাগে টিভিত দেখিছিলোঁ একদম। মোৰ মানে সঁচাকৈ মানে ফিল আহি গৈছে, যাতে মীনা বজাৰ বহিছে আৰু ৰজা আহিব কিনিব। কি ভাৱ হৈছিলে মোৰ নহয় সেইদিনা। মন্ত্ৰ থাকিলে হয় না, মই আগৰ হেত গুচি গ'লো হয়, চালোঁ হয় মানে কেনেকৈ কি চলিছিলে ইয়াৰ ভিতৰত, লালকিল্লাৰ ভিতৰটোতে মানে।
ইয়াৰ ভিতৰলৈ সোমাইছিলোঁ চাবলৈ আৰু বিশেষ এনেকুৱাই আৰু বিশেষ মানে বেলেগ নাই মিউজিয়াম আছে আৰু আমি মানে টাইম দেৰি হোৱাৰ বাবে মিউজিয়ামটো চাব নাপালোঁ ভিতৰত মানে লালকিল্লাটোৰ বিষয়ে দেখাই মানে আৰু কি হ'ল আগতে কেনে আছিলে ৰজাসকলৰ কি আৰু আমি আৰু একবাৰ আহিছিলোঁ 2021 চনত তেতিয়াও চাবলৈ নাপালোঁ এইবাৰো চাবলৈ নাপালোঁ একদম দেৰি হৈ গ'ল আৰু ক'ত অহা হ'ব ইয়াৰ ওচৰতে চান্দনী মাৰ্কেটো এখন আছে কিবাকিবি বজাৰো আছে আমি বজাৰতো অকণমান সোমাইছিলোঁ আৰু এনেকৈ কিন্তু খোৱা বস্তু আপোনালোকে নিব দেই একদম আমি নিনিলোঁ একো সেই একদম পস্তাইছোঁ বাচ্ছাৰ কাৰণে বহুত দিগদাৰ হৈছে তেওঁলোকে খাব বিচাৰিছে ভোকো লাগিছিল বোলে তেওঁলোকৰ আমি তেনেকৈ ঘূৰি মাকিয়ে 6টামান বজাত ওলাই গৈছিলোঁ কিবা প্ৰগ্ৰেম হৈছিলে ইয়াতে আমি প্ৰগ্ৰামটো নাচালোঁ কিবা টিকট 500 টকাকৈ কৈছিলে আৰু আমাৰ দেৰি হোৱাৰ বাবে আমি ৰখি নাথাকিলোঁ আৰু এনে ঘূৰি মাকি ফটো উঠি ইয়াতে কিন্তু ফটো উঠিব ৰিলচ বনাবলৈ বহুত ধুনীয়া আগৰ দিনৰ মানুহ ৰজাবিলাকে কেনেকৈ বা আছিল মোৰ একদম আগৰ দিনবোৰত যাই কিনে চাবলৈ মন যায় এইটো এটা মিউজিয়ামো হয় ইয়াৰে ভিতৰত কি আছিল চাবলৈ মন আছিল কিন্তু যিহেতু আৰু চাব নাপালোঁ দেৰি হ'ল সেইবাবে আৰু চোৱা নহ'ল আৰু এনেকৈ ঘূৰি মাকিয়ে আমি ওলাই গুচি গৈছিলোঁ অকণমান টাইম বহিছিলোঁ গোটাই মিলিয়ে ইমান গৰম লাগিছিলে সেয়ে আমি বহিছিলোঁ একদম ভোকো লাগিছিলে ৰাতিপুৱা ইমান একো খোৱা নাছিলোঁ ভাতকেইটা খায়ে আমি 3টামানত ওলাই আহিছিলোঁ ৰুমৰ পৰাই আহিয়ে এতিয়া 6টাই বাজিলে ৰ'দটো মানে কমিব নাম লোৱা নাই মানে ইমান ৰ'দ দি আছে আজি মানে অকণমান বৰষুণ পেলালেও ভাল লাগিল হয় সেয়ে আমি বহিলোঁ ইনষ্টাত ৰিলচ বনালোঁ বহুত ৰিলচ বনালোঁ এইটো আপোনালোকে ৰুমটো দেখিছেনে ইয়াতে আগতে ৰজাবিলাকৰ মিটিং যে মানে বহিছিলে আৰু সভা যেনেকৈ হৈছিলে সেনেকৈ হৈছিলে ইয়াতে তাকে ভাবোঁ মই মানে এটা চাইছিলোঁ চেহেনচাৰ কাহিনী এটা আৰু এনে লাগিছিলে আৰু একদম ৱালবিলাকৰ ইমান ওখ আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই গৈ আছোঁ একদম ভোকো লাগিছে সেই বুলি ভাবিছিলোঁ বাহিৰত যাই কিবাকিবি খাম অকণমান বজাৰো কৰিম বুলি ভাবিছিলোঁ আৰু বেছি ভালকৈ আপোনালোকক মই দেখাব নোৱাৰিলোঁ বুজাব নোৱাৰিলোঁ যিহেতু ভালকৈ ইমান মই নাজানো তেওঁৰ ভিতৰৰ বিষয়বিলাকে আৰু ওপৰে শুনিছিলোঁ সেয়ে ভাবিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে ৰাখোঁ যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব দেই মোৰ লগৰজনীকে কেমেৰাটো ধৰিবলৈ দিছিলোঁ কৈছিলোঁ যে অকণমান মোক দেখাই দি আৰু হাজবেণ্ডে আৰু মোৰ ল'ৰাটো দাদা চব আগত গৈছিলে আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু গৰম লগাৰ বাবে আমি নেমু পানী লৈছিলোঁ সকলো এগিলাচ খাইছিলোঁ তেতিয়ালৈ আহিছোঁ